নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। তো আজি মানে দেওবাৰটো এনেই অলপ মিহিকৈ পাৰ্টি এটা কৰোঁ বুলি গোটেইখিনি আছোঁ লগতে। তো পাৰ্টি এটা কৰোঁ, তো ইয়াতে চব আছে লগৰখিনি, গোটেইখিনি আছে ইয়াতে। এই চৰ্টৰ ওপৰতে আৰু এনেই অলপ গাহৰি চাহৰি আনি আজি অলপ খাওঁ বুলি গাহৰি চাহৰি আছে চব, পিঁয়াজ চিয়াজ চব ৰেডি কৰি থৈছে। এইফালে ভাতটো বনি আছে, ভাত বনাই আছে। এইফালে চৌ একদম এনেকৈ আলু চালু কাটি আছে, এজনে আলু কাটি আছে। তাৰপৰা এনেকৈ পাৰ্টি এটা কৰোঁ বুলি আৰু। দাদু পাৰ্টি কেনেকুৱা লাগিছে কৈ কোৱা আকৌ? গজব বেজ্জতি কোৱাচ লাগিছে, ধেত গজব বেজ্জতি কৰি দিলি। আমাৰ এইটো চিনি পায়, মাংস চাংস নাখাওঁ যে আমি। এইটো এফচি মেন, আজি মাংস নাখায়, অকল লাইশাক খাই আহিছে সি আজি। এনেকৈ আৰু অলপ পাৰ্টিটো কৰি আছোঁ আমি। পাৰ্টিটো কৰি মেলি আৰু কি কৰোঁ দেখাই আছোঁ আপোনালোকক। কেনেকৈ আজি গাহৰি মাংসৰ ৰেচিপি দেখাম আপোনালোকক। আমাৰ এইজন পেটুৱা বোলা এই লুকাইছে, লাজ কৰিছে, এইজনে বনাব আপোনালোকক দেখাম চবকে। তো চাব, এইফালে পিঁয়াজ চিয়াজ কাটি আছে, পূৰা ৰেডি কৰি আছে আৰু। তো চাই থাকক ভিডিঅ'টো আগলৈকে। আজি খোৱা বোৱাখিনিয়ে দেখাওঁ, বহুত দিন ভ্লগ চগ নাই দিয়া, আকৌ এটা আজি দিছোঁ আৰু ভ্লগ। চাব, ছাপোৰ্ট কৰি থাকিব আৰু তেতিয়াই ভাল লাগিব। তো চাই থাকক ভিডিঅ'টো আগলৈ, কি হয় মই দেখাই আছোঁ চব যি কৰোঁ। এতিয়া গাহৰি বইল হৈ আছে, গাহৰি বইল হৈ গ'ল আৰু এতিয়া ভাত আমাৰ হৈ গ'ল, ভাতটো ৰেডি। তাৰপৰা মাংসটো বইল কৰি মেলি এতিয়া আৰু এইখিনি আৰু মাংসটো বইল হোৱাৰ পিছত ভাজিম ধুনীয়াকৈ, ভাজি মেলি আৰু এইফালে এইকেইটা পূৰা গ্ৰুপ ডিছকাশ্যন মাৰিছে, কি ডিছকাশ্যন মাৰিছে আৰু এইকেইটা। তাৰপৰা এয়া ঘৰৰ ওপৰতে আৰু এনেই মিহিকৈ পাৰ্টি। তো আৰু দেখাই আছোঁ, বনালে আৰু দেখাম। তো বনাই থাকিম দেখাই থাকিম। আজিকালি এনেকুৱা ভিডিঅ' বনাম বুলি ভাবিছোঁ নেকি, চাই লওঁ আৰু যদি ছাপোৰ্ট পাওঁ বনাই যাম এনেকুৱা ভিডিঅ'ই। তো চাই থাকক আৰু বনাই আছোঁ। আৰু এতিয়া বইল চইল কৰি আছোঁ এইবোৰ। এইফালে গেংষ্টাৰ্ছ চব বহি আছে, চিল মাৰিছে, কি লেকচাৰ মাৰিছে আৰু দেই। পাৰ্টি কৰে হেনো, পাৰ্টি কৰোঁতে সেই বোলে নিমখে পাহৰি দিলে আনিবলৈ। এতিয়া আকৌ নিমখ আনিবলৈ এতিয়া ধপনি হৈছে। নিমখ নাই, এইফালে নিমখ চিমখ নাই, এতিয়া এনেকৈ বনাই আছে। হালধিও নাই, নিমখো নাই, কি হৈছে পাৰ্টি হ'ব আৰু দেই। এতিয়া মেইন বস্তু অনা নাই। এইফালে গাহৰি কিন্তু বইল চইল কৰি থৈছে, গাহৰি ধুনীয়াকৈ বইল কৰি থৈছে। এইখিনি অলপ আগৰ আছিলে, তাৰমানে আনি থোৱা আছিলে কালিও, তো সেইখিনিকে আকৌ লৈ আহিছোঁ অলপ কম হ'ব বুলি। সেইবোৰ আনিছোঁ আৰু অলপ আছিলে, বাকী থাকি গ'ল, তো সেনেকৈ লৈ আহিছোঁ। এতিয়া আকৌ নিমখ আনিবলৈ, এতিয়া নিমখ আনিব যাবহে। এতিয়া নিমখ আনিব থাকিলে, হালধি থাকিলে, এতিয়া আনিব যাব। মেইন যদি নিমখটো আনি থাকে সোৱাদ কি হ'ব হয়। কৈ বোলে একদম গাহৰি তেল দি ৰেডি কৰি থৈছে, কিন্তু মেইন মালকেইটাই নাই, নিমখ নাই। এতিয়া নিমখ আনিব যাব, নিমখ আনিব যোৱাৰ পিছত আপোনালোকক এইখিনি দেখাই আছোঁ আৰু কি হয়, কি পাহৰিলে। তো গাইজ এই চাওক তলত মানে এইটো আপোনাৰ লাহেক চাহেক ধোৱাটো কামটো হৈ আছে। তো দেখাইছোঁ এবাৰ চাওক, ইয়াত আপোনালোকৰ লাহেকটো ধোৱা হৈছে। তো ওপৰৰ পৰা ইমান ভালছে দেখা নাই, গতিকে তললৈ যাওঁ এবাৰ। তো তললৈ যাওঁ, তো তলৰ পৰা দেখাই আছোঁ কেনেকুৱা কি হৈ আছে এইবোৰ। আমাৰ লাহেক ধোৱাটো দেখাই দিওঁ অলপ। এই আমাৰ দাদু দা আহিলে, অৰূপ দা মেইন ইউটিউবাৰ। এইটো মানে ই নাছিলে যে ইয়াৰ বুলি মই কৈ দিছোঁ আৰু। ওপৰলৈ আহিছোঁ, চাই লওঁ এতিয়া খানাটো কেনেকৈ বনি আছে। তো খানাটো হৈ আছে চাগে ন? খানাটো হৈ আছে। আমাৰ অৰূপ দা এই মছলা দিব লৈছোঁ, মছলা অলপ দি দিওঁ আৰু। এইফালে দেখা, ইয়াত দেখা দে, এইফালে দেখা দে মছলা দিয়া ৰেচিপি। খাই ভাল লাগিব কিন্তু দেই, গোটেই দিলোঁ দেই, ৰেড চিলিটো গোটেইটো দি দিয়া।
এয়া দি দিলোঁ আৰু এইটো মিটটো গ'ল আৰু এইটো মিট মানে মাংস মছলা আৰু এইটো মিৰ্চি জাপানী এইটো দি দিলোঁ লাল চিলি দে গ'ল। তো আমাৰ ইয়াত মেইন কাৰিকৰ আছে আমাৰ চিন্ময়দা এইবোৰ চব মানে কাৰিকৰ এইবোৰ চব বনাইছে মানে কাৰিকৰ এইবোৰ লাগিলে ক'ব নেক্সট লাগিলে ক'ব পাৰে লাগিলে ক'ব নেক্সট লাগিলে ক'ব পাৰে তাৰপিছত এইটো চাইডে সহায় সহযোগিতা আগবঢ়োৱা মানুহবোৰ এইটো চাইডে এইটোতো অকল বহি খাবলৈ জানো এইটো বেলেগ Emotional damage. কাম নাই তাৰপিছত এনেদৰে পাৰ্টিবোৰ চলি আছে আৰু তাৰপিছত ইয়াৰ ডিছ টেঙা চেঙা কাটি টিপটপ হৈ আছে এনেই মানে হালধি থাকি গ'ল তো এইখিনি আমাৰ ঘৰত যাব আজি এই নিমখখিনি আমাৰ ঘৰৰ পৰা আনিছিলোঁ গতিকে নিমখখিনিও আমাৰ ঘৰলৈ যাব এইখিনি মানে অলপ স্পেচিয়েল টাইপ মানে এনেই আৰু এইখিনি অলপ ভাল লাগিব খাই টেষ্টটো কৰি চাওঁ মজা আছে মজা আছে ন Nice. জ্বলা এইখিনি ঢাকি দিলোঁ এতিয়া হৈ আছে চাই থাকক ভিডিঅ'টো তো আগলৈ দেখিব আৰু কেনেকুৱা কি ধৰণৰ হয়গৈ এয়া এতিয়া লাইট থৈ দিয়া হৈছে ন গাহৰিত লাইট থৈ এতিয়া ভাত চাত হৈ গ'ল আৰু বনাই মেলি তাৰপৰা এতিয়া খাব লৈছোঁ আৰু বাঢ়ি থৈছোঁ চবেই এতিয়া বহিব ৰাইচ গোল হৈ বহিব এতিয়া মই ৰাইচ আহক ৰাইচ ভাত খাবলৈ হৈ গ'ল ৰাইচ কোনো পাত্তা নিদিয়ে ভাত খাবহে এতিয়া ভিডিঅ' বনাইছোঁ বুলি ভাত খাবলৈ নাই আহে আৰু এতিয়া ভিডিঅ' বন্ধ হৈ যোৱাৰ লগালগ চব খপাখপ বহিকৈ খাবহি আৰু আহিকে তো এতিয়া ভাতটো খাই লওঁ ভাতটো খাই মেলি আৰু এতিয়া যাম আৰু চব বাচন পাতি নিকে একদম ঘৰলৈ তো এতিয়া আমি ভাত চাত খাই লওঁ তাৰপিছত যি হয় দেখাম আৰু এতিয়া শেষ হ'ল আৰু খাই বৈ পূৰা ধুনীয়াকৈ খাই বৈ ধুনীয়া হৈ থোৱাৰ পিছত এতিয়া এই কাঁহী বাতি ধুইছে চবে চফা কৰি লৈছোঁ আৰু চব যাব চাব কৰি তো এতিয়া কাঁহী বাতি ধুই আছে চবে চফা কৰি লৈ তাৰপৰা এবাৰ শেষ আৰু এইটোৱে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে তো কেনেকুৱা পালে চাই ক'ব চবে ভাল লাগিলে শ্বেয়াৰ টেয়াৰ নকৰিব এটা চিৰিয়াছ এইফালৰ পৰা লুকাই দিয়ে লাজতে এইটো তাৰপৰা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে কমেণ্ট চমেণ্ট কৰিব তেতিয়া আকৌ আগলৈ ভিডিঅ' বনাই যাম আজিলৈ ইমানে বাই বাই